পাইছোঁ। জয় ভাৰত মাতা কি জয়। অকল গৈ চাওমিন খাই থাকে চাহ খাই থাকে পাইছোঁ দেই। তো নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ' লৈছোঁ। আজি 15 আগষ্ট। তো আমাৰ ল'ৰাখিনিয়ে ভাবিলে একদম 7 কিলোমিটাৰ এটা ৰানিং কৰোঁগৈ। এইটো ব্যায়ামৰ দিছোঁ। 7 কিলোমিটাৰ দিবলৈকে যাওঁ, ঘূৰি কেনেকৈ আহোঁ তাকে ভাবিছোঁ। মোৰতো টোপনি এতিয়া উঠিলে। এইবোৰ আমাৰ ল'ৰাটো গৈ আছে। ইয়াৰ পিছতো ল'ৰা আহি আছে আমাৰ। লাগি আমি গৈ আছোঁ। তো মাই গড, আমাৰ লগত। তো গাইজ, আপোনালোক চবেই গম পাইছে যে আজি 15 আগষ্ট, আৰু 15 আগষ্ট তাৰিখে যিহেতু আমাৰ দেশখন স্বাধীন হৈছিলে, তো তাৰ প্ৰতি লক্ষ্য ৰাখি আজি মানে এটা ৰেলী ওলাইছে। আমি চাইকেলতে আহি আছোঁ, কিন্তু আমি মানে দৌৰি থকা ল'ৰা ছোৱালী নহয়। তো ইহঁতি মানে কি দৌৰি থাকে, তো সেইবাবে আজি 7 কিলোমিটাৰ এটা ৰেলী ওলাইছে, ৰানিং কৰিছে ইহঁতি। টোটেল 14 কিলোমিটাৰ। টোটেল অহা যোৱা 14 কিলোমিটাৰ হ'ব। তো আপোনালোকে ব্লগটো চাই থাকক। চ' গাইজ, প্ৰায় 3 কিলোমিটাৰমান হ'ল এতিয়া। 15 মিনিট হৈছে আৰু 3 কিলোমিটাৰ। তো আৰু বাকীডোখৰ আছে, মাৰি যাওঁ আৰু একেবাৰে 4:21 ভালকৈ টাইমটো চাই লওঁ। আৰু প্ৰায় 5 কিলোমিটাৰ ওপৰে আছে আৰু ঘূৰি অহা আছে। লাহে লাহে আহি আছোঁ আৰু আমি তেতিয়া লগ পাইছোঁ। কেনেকুৱা লাগিছে তোমাৰ অনুভৱটো আজি? মজা ন? একদম আগত আহি আছোঁ বুলি, মাজতে আহি আছোঁ, আগত অহা নাই আৰু একচুৱেলি মাজত আহি আছোঁ। কৈ দিয়া আজি অনুভৱটো কেনেকুৱা? মজা নে কি? মজা। জয় হিন্দ বুলিছে। ভাৰত মাতা কি জয়। ভাৰত মাতা কি জয়। মানুহকেইটা চেপাৰেট হৈ থাকিলে আৰু পিছৰকেইটা মাজত আহি আছে, মাজৰকেইটা মাজত আহি আছে, আগৰকেইটা একেবাৰে আগত পালেগৈ। আগত দৌৰি দৌৰি লগ কৰিব যাওঁ আমি চবকে আগৰকেইটাক লগ কৰিব যাওঁ। আমাৰহে সুবিধা হৈছে আৰু য'ত মন যায় তাতে গুচি যাওঁ। যেতিয়া আমি মাজগাঁও পাইছোঁহি, তো একেবাৰে আগত যোৱা কেইজনক লগ কৰি আহোঁগৈ। তো গৈ আছোঁ, আগত যোৱা কেইজন মানে বহুত ফাষ্ট গুচি গ'ল। তো তাহাঁতৰ ওচৰলৈ গৈ আছোঁ। কি তুমকেইটাৰ ওচৰত পাইছোঁ মানে আগৰকেইটাৰ লগত মানে চাইকেলত ভালকৈ পোৱা নাই। ৰাতিপুৱাই বহুত স্পীডত আজি চাইকেল চলাবলগীয়া হৈছে। তো আগতে দুজন গৈ আছে, আপোনালোকক দেখুৱাম বহুতক পাই দিছোঁ আগত। আৰু আগত আহি আছে আমাৰ কেইজনটো বহুত আগত পাই গ'লে গৈছোঁ আমি। পাছৰকেইজনলৈ ৰৈ আছোঁ, একদম ভাগৰ লাগি গৈছে। ছকেইজন আহক, আমাৰ ৰখি দিছোঁ। সেইকেইজন ছোৱালীকেইজনে বহি আগৰকেইজন। এতিয়া 6.5 কিলোমিটাৰ হৈ গ'ল। আমি অহা একদম এতিয়া সেউজীপাৰ পাইছোঁহি। সেউজীপাৰ আপোনালোকক দেখাইছোঁ ৰ'ব, কিন্তু টাৰ্ণিং দেখাব নোৱাৰে। বাদ দে, এই সেউজীপাৰ পাৰ হৈ আহিলোঁ। ত' আমাৰ ল'ৰাকেইটা আহিছে, পিছত আহি আছে কেইটামান পিছৰকেইটা। এই বন্দে মাতৰম ফ্লেগ লৈ আহিছে। আগৰকেইটা আগত গ'ল, সিহঁতি আগত গৈ চাওমিন খাই থাকে চাগে, এতিয়া চাহ খাই থাকে চাগে। আমি চাইকেল লৈ আহি আছোঁ। মই মাজতে অকণ শুলোঁ আৰু ৰাস্তাতে। ত' এইকেইটা আহি আছে। তো গৈ থাকোঁ, দিয়ক পালোহিয়ে গাইজ। আজি কামুৰিবলৈ আহিবি। ফাইনেলি 8 কিলোমিটাৰ কমপ্লিট কৰিলোঁ। মই কৰা নাই, তেওঁলোকে কৰিলে। তো এতিয়া আহি উপস্থিত হৈছেহি নিজৰ টাৰ্গেটত। তো কোনেও নাই ৰোৱা দেই গাইজ, ক'ব লাগিব। তো 8 কিলোমিটাৰ এতিয়া কমপ্লিট হ'ল। তো অনুভৱবিলাক কেনেকুৱা আৰু মানে আজি জেং আৰু ইণ্ডিপেণ্ডেঞ্চ ডে তাতে। তো গাইজ, সিহে দৌৰি আহিছে দেই, চাইকেল লৈ বাকীগালহে আহিছে। অ' মাই গড,
তো আমি এতিয়া ফাইনেল জেগা পাই গ'লোহি এটা বেলেগ অনুভৱ ইয়াত অলপ ফুৰি লৈছোঁ ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এটা কমেণ্ট কৰিব জয় হিন্দ বুলি এতিয়া আমি চাহ তাহ খাবলৈ সোমাইছোঁ ইয়াতে আমি তিয়ক থানা ফ্ৰণ্টত আছোঁ অকণমান জোচ দি নহ'লে মানুহবিলাকে নাচায় একো নহয় দে চাব একদম চবেই চাহ তাহ খাব লৈছে দাদা আদা চাদা কুটিছে আদা কুটা হৈ আছে চাহ বনাই আছে গাখীৰ চাহ বনাই আছে পূৰা চকুন ডিপু চ' গাইজ আমি তিয়ক থানা ফ্ৰণ্টত আছোঁ ইয়াতে অকণমান চাহৰ দোকান এখন আছে তাতে সোমাইছোঁ চব তো গাইজ আমাৰ চাহ হ'লে চকুন বহি আছে চাহ বাকিব লৈছে আৰু চবেই ফটো চটো মাৰি আছে কি ৰাজাই বহি আছে জেকলে বহি আছে জিংকে বহি আছে কিনো কৰি আছে জানে গম পোৱা নাই বাৰু ইয়াক ফটো এখন মাৰিব দিছে গাইজ ফটোখন মাৰি লওঁ ৰ'ব তো গাইজ এতিয়া আমি চাহ তাহ খাই ল'লোঁ তাৰপিছত পুলিচ চুলিচ আহিলে আমাৰ লগত কথা পাতি আছে ধুনীয়াকৈ ভাল লাগিছে কিবা এটা ফিলেই বেলেগ আৰু কিবা এটা পাইছোঁ দেই তো গাইজ আমাক ছাৰে চাহ তাহ খোৱালে এই দোকানখনতে আমি নিজে খাম বুলি আহিছিলোঁ কিন্তু ছাৰে জোৰ কৰি আমাক চাহ তাহ খোৱালে ডাঙৰকৈ মানে চাহ আছে ভয় লাগিছে ন ছাৰে আমাক কিছুমান টিপছ দেখাই আছে আমাৰ ল'ৰাকেইটাক কিবা এনেকৈ কেনেকৈ দৌৰিব লাগে কি কৰিব লাগে অফিচাৰ So guys, আমাক এতিয়া দৌৰাই দিলে মানে তো দেখিছে আপোনালোকে এয়া একদম আমাক লগ পালে তিয়ক আৰক্ষী থানাৰ পুলিচে তাৰপিছত এইসকলক So guys, সিহঁতৰ লগত পৰি মোৰ পাল্লা guys আপোনালোকে দেখিছে সিহঁতৰ লগত পৰি মোৰ পাল্লা একেবাৰে গাইজ ইঞ্জিন ঢিলা গৈছে ইয়াৰ পিঠি টুটি আহিছিলোঁ ইহঁতৰ লগত পৰি মানে একেবাৰে ইঞ্জিন ঢিলা হৈ গ'ল এটা পিঠি টুটি আহি আছোঁ আপোনালোকে গম পাইছে যিহেতু আমি আহি একেবাৰে তিয়ক থানাৰ ফ্ৰণ্টতে পালোহি তো আজি মানে ৰাতিপুৱা অলপ সোনকালে আহিছে যে তো মানে এৰিয়াটো চোকানবিলাক খুলি থকা নাই আৰু তো ঘৰতো একো খাই মেলি অহা নাই তো ইয়াৰ দাদা এজনে চাহ খাম বুলি তাৰপিছত লৈ গ'লে মানে ঘুমটি লিখাকৈ আপোনাৰ হেৰিয়ৰ আগতে থানাৰ ফ্ৰণ্টতে দোকান এখন আছে তো তাতে চাহ খাই থাকোঁতে আহিলে আমাৰ ছাৰসকল মানে পুলিচ কেইজন আহিলে SI ছাৰহঁত আহিলে তাৰপিছত এই দৌৰা ল'ৰাখিনি দেখি অলপ ভাল পালে আৰু তাতে আমি ইমান দূৰৰ পৰা আহিছোঁ তো আগলৈও এনেকৈ মাৰি যাম বুলি কৈছে সিহঁতি তাৰপিছত চাহৰ পইচাটো ছাৰেই দিলে আৰু এতিয়া বইজ স্কুলত মানে ফিল্ডখন চাবলৈ আহিছোঁ এতিয়া আমি ব্লগটো ইমানটা সামৰিব লাগিব তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু 7-8 কিলোমিটাৰ আছে খোজকাঢ়ি যাবলৈ তো খোজকাঢ়ি গৈ লওঁগৈ আৰু বাকীখন মই চাইকেলখন কিনিছিলোঁ চাইকেলখন এজনে লৈ ল'লে তো আজিলৈ ব্লগটো ইমানেই ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় হিন্দ।